তেওঁলোকৰ ভাষাত দুৰ্গ অক্ষত 13টা পদত ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ যিসমূহ প্ৰাৰ্থী আছিলে তেওঁলোক জয়ী হৈ ওলাই আহিছে। তেওঁলোক মোৰ সৈতে আছে 13টা পদৰ 13জনেই প্ৰাৰ্থী মোৰ সৈতে আছে। আমি প্ৰথমতে সভাপতিৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনাৰ নামটো জনাব। তোমাৰ বুলি কৈছোঁ, সৰু সভা, গতিকে তোমাৰ নামটো কোৱা আৰু কি কি এতিয়া পৰিকল্পনা, যিহেতু জয়ী হ'লা, প্ৰথমতেতো কি ক'বা সেই জয়ৰ বিষয়ে, দ্বিতীয়টো কথা তোমাৰ কি কি পৰিকল্পনা থাকিব আইন মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত যিখন ইতিমধ্যেই বিভিন্ন কথাত প্ৰাসংগিকতা লাভ কৰিছে, সেই বিষয়ে তোমাৰ পদটোৰ বিষয়ে কি ক'বা, তোমাৰ প্ৰতিজ্ঞাখিনিৰ বিষয়ে কি ক'বা? নমস্কাৰ, মোৰ নাম দিগংগনা ভূঞা। বৰ্তমান আইন মহাবিদ্যালয়ৰ 5 বছৰীয়া আইন পাঠ্যক্ৰমৰ নৱম ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী। মই আজি বহুত সুখী ক'বলৈ পাই কি আমাৰ 13টা পোষ্টে জিকিছে আৰু মই কাম কৰি যাম, যিমান পাৰোঁ কৰি যাম, সকলোৱে মিলি কৰি যাম আৰু একেলগে মিলি আগবাঢ়িবা। আৰু কিবা ক'বলৈ আছে? নাই আজি অকলে মানে ইমান ক'লেই, গতিকে আমি GS ওচৰলৈ আহিছোঁ। সাধাৰণ সম্পাদক অকণমান আগুৱাই আহিলে ভাল পাম। সাধাৰণ সম্পাদক, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী মানস প্ৰতিম বৰুৱা। কি ক'ব বিচাৰিবা? এইবাৰো আকৌ তোমালোকৰ ভাষাত দুৰ্গ অক্ষত বুলিয়ে কৈছা, গতিকে 13টা পদত এইবাৰ আকৌ সদৌ ছাত্ৰ সন্থাৰ মনোনীত যিসমূহ প্ৰাৰ্থী আইন মহাবিদ্যালয়ত জয়ী হৈছে। মই অথনি তোমাক এটা কথা সুধিছিলোঁ যে এই ছিক্ৰেটটো কি বুলি ক'বা? এই যে মানুহৰ ইমান আস্থা, প্ৰতিদ্বন্দ্বিতাই নহয়, কিয় নহয় প্ৰতিদ্বন্দ্বিতা? তোমালোকৰ ওপৰত কিহৰ কাৰণে ইমান বিশ্বাস? আমাৰ ওপৰত বিশ্বাস আছে কেলে কি আপোনাৰ প্ৰতি বছৰে যিটো দেখিছে সদৌ ছাত্ৰ সন্থাৰ পৰাই আপোনাৰ প্ৰাৰ্থী আগবাঢ়ি যায় আৰু জিকেও, আৰু সেই যোনখিনি প্ৰাৰ্থী আগবাঢ়ি যায় সিহঁতি কামো কৰিছে, সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলৰ তাৰ ওপৰত বিশ্বাসো আছে। আৰু সদৌ ছাত্ৰ সন্থা আগৰ পৰাই আপোনাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ত এটা দুৰ্গ হিচাপে আছে, সেইটো কাৰণে বহুতে সাহসো নকৰে সেইটো প্ৰাৰ্থিতা দিবলৈ, প্ৰাৰ্থিত্ব আৰু প্ৰতিদ্বন্দ্বিতা দিবলৈ সাহসো নকৰে। তেনেকুৱা সাহসৰ আচলতে আমি ভাবোঁ যে তেনেকুৱা এটা মানুহে ভয় কৰা ক'ৰবাত ভাল বুলিও ক'ব পাৰোঁ যে তোমালোকৰ ভালখিনিক লৈ মানুহে অনুকৰণ কৰিছে, ভালখিনিক আদৰ্শ হিচাপে লৈছে আৰু ভালখিনিক লৈ ক'ৰবাত হয়তো তেওঁলোকৰ কোনো আক্ষেপো নাই, হয়নে? আৰু আন কেইগৰাকীৰ সৈতে কথা পাতিম। তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো আৰু পদ? নমস্কাৰ, মোৰ নাম ভাস্পতি শৰ্মা। মই গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় 5 বছৰীয়া পাঠ্যক্ৰমত 3য় ষাণ্মাসিকৰ ছাত্ৰী। মই ডিবেট এণ্ড চিম্পজিয়াম ছেক্ৰেটাৰী পোষ্টত উঠিছোঁ। আজি খুবেই সুখী, আমি জয় লাভ কৰিছোঁ আৰু আশা কৰিছোঁ আমি গোটেই ইউনিয়নটোৱে চবৰলৈকে কাম কৰিম, বহুত আগবাঢ়ি যাম, চবকে হাতত হাত ধৰি আগবাঢ়ি যাম আৰু কাম কৰি যাম। আমি মুখত অলপ আবিৰো আছে সকলোৰে আমি দেখিছোঁ, হয়তো ফূৰ্তিৰ পিছত জয়ৰ পিছত এয়া আবিৰ সনা হৈছে। ডিবেটিং আৰু চিম্পজিয়াম আৰু ডিবেট মানে আৰ্গুমেণ্ট মানে ক'ৰবাত আৰ্গুমেণ্ট ডিবেট চব ইটো সিটোৰ লগত জড়িত। তুমি কি কৰিবা বা ল'ৰ ডিপাৰ্টমেণ্টত বা ল'ৰ কলেজখনত, ল কলেজ হিচাপে যিখন মহাবিদ্যালয় তোমালোকৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত, তাত কি কি তুমি কৰিম বুলি পৰিকল্পনাক লৈ থৈছা, যিহেতু এতিয়া জয়ী হ'লা, গতিকে আমি জানিব পাৰোঁ? মই ভাবোঁ যে ল আৰু যোনটো ডিবেট আছে সেইটো এটা বহুত কানেক্টেড ৰিলেশ্যনশ্বিপ আছে, তো ডিবেটটো এনকাৰেজ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু মই ভাবিছোঁ যে যেতিয়ালৈকে মই পাৰোঁ মই বহুত বেছি পাৰ্টিচিপেশ্যন এনকাৰেজ কৰিম, কাৰণ ডিবেট ইজ এ মাষ্ট স্কিল ফৰ লয়াৰ্ছ। মই এইটো ভাবোঁ, চিন্স এইটো এটা বহুত লাইফ স্কিল হৈ যায় লয়াৰ্ছৰ কাৰণে টু ছাৰ্ভাইভ ইন দ্য ৱৰ্ল্ড। তো মই ভাবোঁ যে মই সেইখিনি আগবাঢ়িম, ডিবেট কম্পিটিশ্যনছ অৰ্গেনাইজ কৰিম আৰু যিমান পাৰোঁ চবেই সহায় সহযোগিতাৰে অৰ্গেনাইজ কৰি যাম ইভেণ্টছ। আৰু এতিয়া তোমাৰ ওচৰলৈ আহিছোঁ, নামটো ক'বা আৰু পদটো? নমস্কাৰ, মোৰ নাম বিশ্বজিৎ দাস। মই বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় 3 বছৰীয়া আইন পাঠ্যক্ৰমৰ 1ম ষাণ্মাসিকৰ মই ছাত্ৰ, আৰু মই শৰীৰ চৰ্চা সম্পাদক হিচাপে মই চিলেক্ট হ'লোঁ। আৰু ইয়াৰ বাবে পোনপ্ৰথমে মই অশেষ ধন্যবাদ জনাইছোঁ আমাৰ সদৌ ছাত্ৰ সন্থা, কাৰণ তেখেতসকলৰ মানে যি সক্ৰিয় ভূমিকাৰ কাৰণে আমি জয়ী হ'বলৈ আজি সক্ষম হ'লোঁ, তো তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। এইখিনিতে যিহেতু আমি তেওঁৰ লগতো কথা পাতিলোঁ, সাধাৰণ সম্পাদকেও এটা কথা কৈছে যে ইয়াৰ আগতে যিসকল আছিলে তেওঁলোকৰ ওপৰত হয়তো বহুত আস্থা দেখুৱাইছে, সেইবাবে প্ৰতিদ্বন্দ্বীয়ে নাই। ক'ৰবাত এনেকুৱা হৈছে নেকি যে ক'ৰবাত কোনোবাই ভয় খাইছে তোমালোকক দেখি প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ? ভয় খোৱা বুলি নকওঁ, কিন্তু যিহেতু আগৰ পৰাই যিহেতু দেখি আহিছে যে
কামবোৰ ভাল হৈছে দেখি আহিছে যে মানুহে আগৰ যিবিলাক ইউনিয়ন আছিলে তেওঁলোকে যেনেকৈ কাম কৰিছে সেই হিচাপত আই গেছ সিহঁতে প্ৰতিদ্বন্দ্বিতা আগ নবঢ়ালে কিন্তু ভয় খোৱা বুলি নকওঁ তোমাৰ নামটো আৰু পদবীটো নমস্কাৰ মোৰ নাম মৈত্ৰী গোস্বামী মই উপসভানেত্ৰী পদত জয়যুক্ত হৈছোঁ আৰু কেনেকুৱা লাগিছে ভাল লাগিছে ঘৰ ক'ত তোমাৰ মোৰ ঘৰ বঙাইগাঁৱত হয় আগতে ইউনিভাৰ্চিটিৰ এতিয়া কলেজ তাৰ আগতেতো তোমাৰ স্কুলত হ'লেও বা কিবা তেনেকুৱা ধৰণৰ নেতৃত্ব লোৱাৰ কিবা অভিজ্ঞতা নাই আমাৰ যিহেতু মই হাই ছেকেণ্ডেৰী পিছতে ইয়াতে আহিছোঁ গতিকে হায়াৰ ছেকেণ্ডেৰী লেভেলত আমাৰ সেইখন সেইটো প্লেচ পোৱা নাছিলোঁ আমি অ'কে আমি আৰু সোঁহাতে যাম আমি তোমাৰ লগত কথা পাতিম তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী বৰ্ণালী দাস বৰ্ণালী কি পদত তুমি প্ৰাৰ্থিত্ব আগবঢ়াইছিলা জয়ী হ'লা বৰ ধুনীয়াকৈ তাই ছাত্ৰ সন্থাৰ ফ্লেগখনো পিন্ধি আছে মই ছাত্ৰীৰ জিৰণি কোঠাৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু তাত মই জয়লাভ কৰিছোঁ কি সমস্যা আছে ছাত্ৰী জিৰণি কোঠাৰ মইতো বাৰু এতিয়া কেম্পেইনিং হৈ গ'ল জয়ী হ'লা প্ৰশ্নবোৰৰ উত্তৰবোৰ শেষ হ'ব লাগিছিল কিন্তু আমিতো সুধি থাকিম প্ৰশ্নৰ উত্তৰবোৰ গতিকে কি সমস্যা আছে সমস্যা বুলি ক'বলৈ গ'লে মানে যিহেতু আমি কলেজত ইউনিভাৰ্চিটিত অহাৰ ধৰক এমাহ সম্পূৰ্ণ হৈ গৈছে আহি আমি যেতিয়া ছাত্ৰী জিৰণি কোঠাত অকণমান সময় ৰেষ্ট ল'ব যাওঁ তেতিয়া মানে মোৰ ফ্ৰেণ্ডছখিনি বেছিভাগে কয় যে ইয়াত এখন মিৰৰ হ'লে অকণমান ডাঙৰ মিৰৰ হ'ল আছে অকণমান সৰু হয় অকণমান ডাঙৰ মিৰৰ এখন হ'লে মানে আমি ধুনীয়াকৈ মানে নিজৰ মানে চাব পাৰোঁ কিবা অকণমান মানে সাজ সজ্জা কৰিব পাৰোঁ যিহেতুকে ছোৱালী মানুহ হয় অকণমান থাকে সেইবিলাক আৰু এইটো ল'ৰাখিনিয়ে মানে ই মিচিক মাচাককৈ হাঁহি আছে কিন্তু আমাৰ সাধাৰণ সম্পাদকে মিচিক মাচাককৈ অলপ সাজ সজ্জাটো লাগে হয় সাজ সজ্জাটো লাগিব আৰু বেলেগ প্ৰয়োজনীয় আৰু বেলেগ মানে কি হয় ছাত্ৰী জিৰণি কোঠাটো যিমান পাৰোঁ মই চাফ চিকুণ কৰি ৰাখিব চেষ্টা কৰিম লগতে ধৰক যিখিনি আমাৰ ছোৱালীখিনিৰ প্ৰয়োজন থাকে সেইখিনিও সুবিধা কৰিব মই যত্ন কৰিম সেইখিনি তুমি চেষ্টা কৰি যাবা তোমাৰ নামটো জানিম নমস্কাৰ মোৰ নাম শ্ৰী যুৱৰাজ দাস মই 5 বছৰীয়া আইন পাঠ্যক্ৰমৰ তৃতীয় ষাণ্মাসিকৰ এগৰাকী ছাত্ৰ আৰু মই মানে বইজ কমন ৰুমৰ ছেক্ৰেটাৰী হিচাপে চিলেক্ট হৈছোঁ তোমাকো একেটাই প্ৰশ্ন থাকিব যে জয়ী হ'লা যিহেতু এতিয়া কি কৰিবা প্ৰথমটো পদক্ষেপ কি হ'ব তোমাৰ প্ৰথম মই ভাবোঁ বইজ কমন ৰুমত এটা এচি প্ৰয়োজন হৈ আছে এচিৰ প্ৰয়োজন তোমাৰ ঘৰ এচি আছে এচি নাই বাৰু হ'লেও হৈ যায় এতিয়া বইজৰ হ'লে গাৰ্লছকো লাগিব ন নালাগে সেইটো মানে যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰিম তেতিয়া মই মানে চাম আৰু কি কয় ছোৱালীখিনি অলপ চেক্ৰিফাইচ কৰি দিয়ে ন ৰাইজৰ দাবী থাকে যে দিব লাগে মই চাম আৰু তোমাক কৰিছে দাবী কৰিছে মোৰ লগৰসোপা কৈছে এচি এটা হ'লে ভাল হয় মানে এনেও আমি মানে যিহেতু গৰমটো বেছি গৰমৰ কাৰণে এতিয়া চলিউশ্যন অকল এটাই এচি সেইটো কাৰণে যিহেতু এতিয়া সকলোতে এচি নহ'লে থাকিব নোৱাৰা এটা পৰিৱেশ খুব বেছি গ্ল'বেল ৱাৰ্মিঙৰ ইয়াত ইফেক্ট দেখিবলৈ পোৱা যায় এতিয়া মই তোমাৰ ওচৰলৈ আহিম নামটো ক'বা আৰু তোমাৰ পদবীটো ক'বা নমস্কাৰ মোৰ নাম পূজা দেৱী মই সহকাৰী সাধাৰণ সম্পাদিকা পদটিত হয় পদটিত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ আৰু কি কৰিবা প্ৰথমটো কি কৰিবা সেইটো জানিম মই মনততো কিবা এটা উগুল থুগুল লাগি আছে এতিয়া জিকিলোঁ এতিয়া কিবা কৰিবলৈ দুদিনমান জিৰণি ল'বা চাগে দুদিনমান জিৰণি ল'ব ন দুদিনমানটো ল'ম মানে বহুত ভাগৰ লাগি আছে পোনপ্ৰথমতে মই সকলোৰে সমস্যাবিলাক প্ৰথমতে শুনিম তাৰপিছত যিমানটো পাৰোঁ সিমানখিনিলৈকে সকলোকে হেল্প কৰিবলৈ ট্ৰাই কৰিম সমাধান কৰিবলৈ চেষ্টা কৰিম সকলোৰে প্ৰব্লেমছবিলাক আৰু আশা কৰোঁ যে সকলোৰে সহায় সহযোগিতা সকলো মানে যি কামতে আমি আগবাঢ়োঁ সেই দিশতে আমি যাতে সহায় সহযোগিতা পাওঁ আৰু তেনেকৈ আমি হাতে হাত ধৰি আগবাঢ়োঁ নিশ্চয় ধন্যবাদ আৰু এগৰাকী যুৱতী আছে তোমাৰ নামটো জানিম আৰু ক'ত নমস্কাৰ মোৰ নাম আইমান সঞ্জয় দা গালে মুখে গোটেইগৰাকী ৰঙিনী হৈ আছে মোৰ ঘৰ দৰঙত বৰ্তমান মই বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ 5 বছৰীয়া আইন পাঠ্যক্ৰমৰ প্ৰথম ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী পোনপ্ৰথমে সকলোকে ধন্যবাদ আগবঢ়াইছোঁ তেওঁলোকৰ সহায় সহযোগিতাৰ কাৰণে আজি মই সমাজসেৱা সম্পাদিকা পদত জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ আশা কৰিছোঁ সকলোৱে মৰম দি যাব ময়ো সকলোৰে প্ৰতি নিজৰ সহায় আগবঢ়াই কৰিবা তুমি প্ৰথম কাম কি কৰিবা একেটাই প্ৰশ্ন মই
মেজৰ ছাত্ৰী হিচাপে তুমি কি বিশেষ কৰিবা কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত যেতিয়া আমি এখন আইন মহাবিদ্যালয়ৰ কথা পাতোঁ বহু আইন মহাবিদ্যালয়তকৈ বহুত কথা পৃথক হয় এখন বিশ্ববিদ্যালয়ৰ ভিতৰত নিজৰ স্বকীয়তা বজাই ৰাখি নিজৰ কামবোৰ নিজৰ ছাত্ৰ ছাত্ৰীৰ বাবে নেতৃত্ব বহন কৰাটো ক'ৰবাত এটা চেলেঞ্জ নিশ্চয় আছে কাৰণ এখন এটা ডাঙৰ প্লেটফৰ্ম গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আইন মহাবিদ্যালয় যিহেতু আমাৰ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়খন আমাৰ বহুত প্ৰিয় চ' মই যিমান পাৰোঁ তাৰে ষ্টুডেণ্টছ হওক বা যিমান ষ্টুডেণ্টছ গুৱাহাটী ইউনিভাৰ্চিটিতো আছে মই যিমান পাৰোঁ সিহঁতক সেৱা আগবঢ়াব ট্ৰাই কৰিম মোৰ নিজৰ প্লাছ মই যিমান পাৰোঁ কেম্পাছটো চাফাকৈ ৰাখিব ট্ৰাই কৰিম আমাৰ এটা ইভেণ্ট হয় ল উইকত গ্ৰীণ ইউএলচি বুলি সেইটো তোমাৰ এতিয়া বৰ্তমান সময়ত যদি মই ক'বলৈ যাওঁ তেনেহ'লে সেই ইভেণ্টটোৰ কথা তোমাৰ মনলৈ আহিছে ধন্যবাদ জনাইছোঁ আৰু তোমালৈ শুভেচ্ছা গোটেইখিনিলৈ আচলতে সকলোলৈ শুভেচ্ছা আৰু দুজন যুৱক আছে তোমাৰ নাম মোৰ নাম ধীৰজ কুমাৰ সাহা মই একচুৱেলি LLB কৰি আছোঁ গুৱাহাটী ইউনিভাৰ্চিটি ল কলেজ মই মাইনৰ গেম ছেক্ৰেটাৰী হিচাপে চিলেক্ট হৈছোঁ কি খেলা মাইনৰ গেমছ কি খেলা বাস্কেটবল আছে বেডমিণ্টন আছে আৰু বাকী আছে সৰু সৰু খেলা সৰু সৰু কেৰম কিবা টুৰ্ণামেণ্ট পাতিবা বেলেগ হয় টুৰ্ণামেণ্ট পাতিম ইনডোৰত পৰে মানে বইজ কমন ৰুমত পৰে তোমাৰ অধীনত সেইখিনি পৰিব গতিকে কি কৰিবা কি ভাবি থৈছা কিবা এটা ডেভেলপমেণ্টৰ পথত লৈ যাম এইটো গেমটো এটা মানে ডেভেলপমেণ্টৰ পথত লৈ যাম মানে ডাঙৰ কৰিব খুজিম আৰু কিবা এটা পাৰ্টিচিপেশ্যন মানে এনকাৰেজ কৰিব খুজিম এইটোৱে আশা থাকিব প্ৰেক্টিচ হয়নে তেনেকুৱা খেলবিলাকৰ এতিয়া মই ট্ৰাই কৰিম যে হয় যদি মই বস্তুবিলাক এভেইলেবল কৰোৱাৰ চেষ্টা কৰিম মই ল'ৰাবিলাকৰ কিবা আপত্তি এই খেল মেটচ তোমাৰ এই গেমকেইটাৰ ওপৰত তোমাক কিবা কৈছে নহয় কৈছে এনেই মানে বস্তুবিলাক এভেইলেবল নহয় ইউনিভাৰ্চিটিত মানে আমাৰ এই ইউনিভাৰ্চিটি ল কলেজত বস্তুবিলাক এভেইলেবল নহয় ইয়াৰ কাৰণে মই ট্ৰাই কৰিম যে বস্তুবিলাক যাতে এভেইলেবল হওক বেছি নহয় কম যদি হওক কিবাটো হওক এটা মই তোমাৰ নমস্কাৰ মোৰ নাম মেহবুব ইছলাম আৰু মই মেজৰ গেম ছেক্ৰেটাৰী পদত তোমালোক দুজনক মই পাইছিলোঁ নেকি বাৰু অথনি তাতে ক'ৰবাত বাহিৰত পাইছোঁ আৰ্টছ কেণ্টিনত ভাল লাগে ন ভালে আছে অথনি টেনশ্যনত বহি আছিলা নে ভোক লাগিছে কাৰণে দিনটো খোৱা নাই টোপনি যোৱা নাই গোটেই দিন ভাগৰ হৈছিলে সেইকাৰণে অলপ ৰেষ্ট কৰিলোঁ আৰু সকলোৰে মুখত বহুত ভাগৰ আচলতে ছাত্ৰ ৰাজনীতিৰ এইকেইটা দিন হয়তো তোমালোকৰ সদায় মনত থাকি যাব বুলি ভাবোঁ মই তোমাক এটা পৃথক প্ৰশ্ন সুধিম যে কি ভাল লাগিছে তোমাৰ এই নিৰ্বাচনত জয়ী হোৱাটোতো এটা বেলেগ কথা তাৰ বাহিৰে প্ৰাৰ্থিত্বৰ পৰা আৰম্ভ কৰি কেম্পেইনিঙৰ পৰা আৰম্ভ কৰি কি ভাল লাগিছে বেছি সময় হয়তো কেম্পেইনিঙৰ কাৰণেও পোৱা নাই কাৰণ তোমালোকৰ প্ৰাৰ্থিত্বৰ বাছনিও বহুত মানে শেষৰ ফালে হ'ল গতিকে কেনেকুৱা লাগিলে চবতকৈ বহুত ভাল লাগিছে যি আমাৰ ছিনিয়ৰ আছে যি ছাপৰ্ট আমাক আগবঢ়াইছে আৰু আচুগতৰ পৰা যি আমাক মানে ধুনীয়াকৈ চব বস্তু বুজাই দিছে সেইটো চবতকৈ ভাল বস্তু এটা কৈছে আমি মানে মই বুজিলোঁ সেইখিনি ভাল লাগিছে সেইখিনি আৰু কৈছে তোমাৰ ব্যক্তিগতভাৱে কি ভাল লাগিলে তেওঁলোকে ছাপৰ্ট কৰিছে সেইটো হয় তুমি এক্সপিৰিয়েঞ্চ কৰি কি ভাল লাগিলে অভিজ্ঞতা মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ বুলি ক'লে ইয়াতে চব বস্তুৱে ভাল আছে মানে হোষ্টেলো ভাল আমাৰ ইউনিভাৰ্চিটি ল কলেজো ভাল কিছুমান ক্ষেত্ৰত পিছপৰা আছে চাগে কিন্তু অল অভাৰ চব বস্তুৱে ভাল আছে বেয়া বুলি ক'ব নোৱাৰি ছিনিয়ৰতে যি ছাপৰ্ট আগবঢ়ায় এইটোও ভাল মুঠতে মানে চব বস্তু মোৰ কাৰণে ভাল আৰু পাৰ্চনেলি কথা কৈছা নে আগতে এনেকৈ ইণ্টাৰভিউ দিয়া নাই বাৰু ফাৰ্ষ্ট টাইম দিছোঁ এতিয়াবা কৈ থাকিব লাগিব আৰু এইফালে আছে দুগৰাকী আছে তোমালোক তোমাৰ ল'লো নাই ইণ্টাৰভিউ ল'লো ন তোমাৰ নামটো কোৱা মোৰ নাম ডিম্পল বৰা ডিম্পল আচ্ছা ডিম্পল পৰে নেকি না অ'কে কোৱা কি পদত তুমি জয়ী হৈছা মই লিটাৰেৰী আৰু ফাইন আৰ্টছৰ লিটাৰেৰী আৰু ফাইন আৰ্টছ এতিয়া কিবা এটা শুনাব লাগিল আমাক নহয় মই কিবা এটা শুনাব লাগিল দেখোন লিটাৰেৰী হ'লে কিবা কবিতা চবিতা লিখা নেকি নাই মই একচুৱেলি ফাইন আৰ্টছত মোৰ গ্ৰেজুৱেট অলৰেডি হোৱা আছে তো মই আৰ্ট কৰোঁ আৰ্ট এণ্ড স্কেচ আৰ্টটো কৰি দেখালে আমি ক'ব নোৱাৰিম ন পিছৰ পৰা চাম আমি মেগাজিন বনোৱা আৰু আমাৰ এখন মেইন মেগাজিন এখন আছে জাষ্টিচিয়ান বুলি কয় সেইখন মেগাজিন মই যিমান পাৰোঁ সিমান ভালকৈ বনাবলৈ ট্ৰাই কৰোঁ অ'কে শুভেচ্ছা থাকিল তোমালৈ পিছত আমি আৰ্ট চাম ফাইন আৰ্টৰ বিভিন্ন ধৰণৰ স্কাল্পচাৰ্ছ নিশ্চয় বনাইছা তুমি চাম তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী দেৱাশিষ এইফালে হেৰি আছে আমাৰ গীতাৰ্থ আছে এইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে নমস্কাৰ মোৰ নাম শ্ৰী দেৱাশিষ চৌধুৰী মই
বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ 3 বছৰীয়া আইন পাঠ্যক্ৰমৰ প্ৰথম ষান্মাসিকৰ এজন ছাত্ৰ আৰু মই কালচাৰেল ছেক্ৰেটাৰী হিচাপে চিলেক্ট হৈছোঁ। কালচাৰেল ছেক্ৰেটাৰী হিচাপে বা এতিয়া কি শুনাবা কিবা এটা শুনাব লাগিল ন আমনি ভাগৰ লাগিছে চবৰে তোমাৰো ভাগৰ লাগিছে কিন্তু তথাপি একদম ৰাবি লৈ কিমান ৰং সানিলে আজি ধেৰ ৰং সানিলে বহুত আনিছে এতিয়া কিবা এটা শুনাব লাগিল কি শুনিব আপুনি আমাৰ আৰু কোনোবা এজন আছিল গীটাৰ বজাই আছে ল'ৰাজন নাই এতিয়া তেওঁ কালচাৰেল কিবা হেৰি দিয়া ও মাই জান তোকে দেখা পাই ও মাই জান ৰাতি টোপনি নাই মাই জান মোৰ বুকুত চমাই মাই জান মোৰ বুকুত চমাই বা দুটা লাইন গাইছে বাৰু আমি সকলোৰে সৈতে কথা পাতিলোঁ আৰু তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিলোঁ যিহেতু বাৰে বাৰে এই কথা উল্লেখ হৈ থাকে যে দুৰ্গ অক্ষত কিহৰ বাবে দুৰ্গ অক্ষত কিহৰ বাবে প্ৰতিদ্বন্দ্বী নেদেখোঁ আমি কিহৰ বাবে তেওঁলোকৰ ওপৰত ইমান আস্থা দেখুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা আইন মহাবিদ্যালয় সেই কথা জানিবলৈ চেষ্টা কৰিলোঁ তেওঁলোকৰ পৰিকল্পনাসমূহৰ কথাও জানিবলৈ চেষ্টা কৰিলোঁ আৰু অনাগত সময়ত কিন্তু আমি তাৰ আকৌ হিচাপ ৰাখিম আমি আকৌ প্ৰশ্ন সুধিম আৰু প্ৰশ্নবিলাকৰ উত্তৰ আমি বেলেগ ধৰণে আশা কৰিম ধন্যবাদ জনাইছোঁ সকলোকে তোমালোককো আকৌ এবাৰ সকলোকে বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন জনাই ধন্যবাদ